আৰু মোৰ ফালৰ পৰা সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু কি খবৰ, আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু লগতে মোৰো ভাল, যিহেতুকে আজি ঈদৰ দিন, মানে মনটো বহুত ভাল লাগি আছে। আৰু এতিয়া গৈ আছোঁ আপোনাৰ নামাজ পঢ়িবলৈ। আৰু এইফালে চাওক, একদম পূৰা ৰাস্তা খালী আৰু লগত আছে মুন্না ভাই, মানে আমি দুটা গৈ আছোঁ আৰু মানুহ আহি আছে পিছ চাইডে, আমি দুটা গৈ আছোঁ। আৰু মানে এই দুদিন ভিডিঅ' দিবৰ পৰা নাই, অলপ মানে অসুবিধা হৈ আছিল, সেইকাৰণে মানে এই দুদিন ভিডিঅ' দিয়া নাই। আৰু আজিৰ পৰা একদম ৰেগুলাৰ ভিডিঅ' পাব। আৰু ভিডিঅ' চাই পেলাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মানে নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। আৰু মুন্নাক সুধিলোঁ আজি মনটো কেনেকুৱা লাগিছে, সি কৈছে তাৰ বোলে আৰু বেছি ভাল লাগিছে। ভাল লগাইছোঁ, বহুত ভাল লাগিছে। সদায় ভাল লাগে, সদায় আজি অলপ বেছি ভাল লাগিছে। আজি অলপ বেছি ভাল লাগিছে। ইয়াত কি কৰি আছোঁ? আৰু আহি পেলাই মছজিদ পাই গ'লোঁ, নামাজ পঢ়ি পেলাই লগ পাই আছোঁ। আৰু নামাজ পঢ়ি হৈ গ'ল, নামাজ পঢ়ি আহি আপোনাৰ দোকানতে বহিলোঁ। বোলো দোকানতে অকণ বহু কিবা কিবি খাওঁ, আৰু বৰ্তমান দোকানতে বহি আছোঁ। আৰু ঈদৰ দিনাখন এটা কথাই ভাল লাগে, মানে আপোনাৰ যোন য'তে নাথাকক, কোনোবা বাহিৰত থাকে, ধৰক বিদেশত থাকে বা ক'ৰবাত থাকে, যোন মানে য'তে নাথাকক ঈদত আহে ন, চব ঘৰলৈ আহে, তেতিয়া মানে বহুত ভাল লাগে। কাৰণ কোনোবা বাহিৰত গুচি গ'লে এবছৰৰ কাৰণে ঘৰত নাহে, এবছৰৰ পিছত যেতিয়া কাৰোবাক লগ পোৱা যায় ন, তেতিয়া মানে ফিলটোৱে বেলেগ, কিবা এটা ভাল লাগে। যেতিয়া আপুনি এক বছৰৰ মূৰত কাৰোবাৰ এটা মানুহক লগ পাব, কিমান এটা ভাল লাগে মনটো। এনেকৈ মানে আজি বহুত লগ পালোঁ, মানে ভাল লাগিল। আৰু আজি মই যিকেইটাক লগ পাইছোঁ, মই যেতিয়া আপোনাৰ ক্লাছ 9ত আছিলোঁ, 9ত থাকোঁতে লগ পোৱা। ভাবিছিলোঁ মানে আজি ঘূৰিব যাম, যিহেতুকে আজি ঈদৰ দিন, মানে অলপ ঘূৰিবলৈ যাম আৰু আপোনালোককো দেখাম। আৰু আপোনালোকে জানে মই য'ত যাওঁ মানে, আৰু আপোনালোকক মই দেখাওঁৱেই, ক'ত গৈছোঁ, কি কৰি আছোঁ, গোটেইখিনি আপোনালোকক দেখাওঁ। আৰু আজি ভাবি আছিলোঁ, ওলাই আছিলোঁ মানে ঘূৰিবলৈ যাবলৈ, কিন্তু পূৰা বৰষুণ আহি গ'ল, একদম পূৰা বৰষুণ। আৰু মানে বৰষুণৰ কাৰণে ক'তো ওলাব পৰা নাই, পূৰা বৰষুণ। আৰু আপোনালোকক অকণমান দেখাই দিওঁ, মানে পূৰা বৰষুণ বতাহ মই দেখুৱাই আছোঁ। চাওক এইফালে চাওক, একদম পূৰা মানে বোকা বোকা হৈ গ'ল। আৰু এইফালে চাওক কিমান বতাহ মাৰিছে, মানে মই বহুত দূৰত আছোঁ যে সেইকাৰণে ভালকৈ ধৰিব পৰা নাই আপোনালোকে চাগে। পূৰা বতাহ মাৰিছে আৰু গোটেই ৰাস্তা মানে বোকা হৈ গ'ল। আৰু আপোনাৰ বহুত টাইমৰ মূৰত বৰষুণটো অলপ কমিছে এতিয়া, সেইকাৰণে বোলো যিহেতুকে বৰষুণটো কমিছে, আকৌ আহিবও পাৰে, বোলো বৰষুণটো কমোতে এপাক ঘূৰি আহোঁগৈ। আৰু গৈ আছোঁ, মানে বৰ্তমান মই টমটমতহে গৈ আছোঁ দেই, পূৰা বৰষুণ পৰি আছিলে, বাইক চাইক নিলে আকৌ গা চা তিতি যাব, সেইকাৰণে টমটমত গৈ আছোঁ। আৰু এইফালে চাওক একদম পূৰা ভিৰ, মানে ঈদৰ বজাৰটো সেইকাৰণে পূৰা ভিৰ হৈ আছে।